মইনাহঁত ভাল নহয় খবৰ ভালে আছা নহয় মই বহুত দিনৰ মূৰত আজি তোমালোকৰ ওচৰলৈ আহিছোঁ দুটিমান বাস্তৱ কাহিনী লৈ সাধু কথা নহয় সঁচা কথা আমাৰ অসমৰ বিশিষ্ট বিখ্যাত গল্পকাৰ ঔপন্যাসিকাৰ মামণি ৰয়ছম গোস্বামী তোমালোকে নিশ্চয় নামটো শুনিছা সকলোৱে শুনিছে তেওঁৰ আচল নাম আছিল ইন্দিৰা গোস্বামী কিন্তু পিছত মামণি ৰয়ছম বুলি জনাজাত মামণি ৰয়ছম কিন্তু সৰুকালত দুখীয়া বা দুৰ্ভাগ্য পৰিয়ালত জন্মগ্ৰহণ কৰা নাছিল ভাল সম্ভ্ৰান্ত পৰিয়ালতে জন্মিছিল কিন্তু জন্ম হোৱাৰ পিছত গণকে যেতিয়া গণাইছিল তেতিয়া গণকে কৈছিল দেউতাকক ক'লে এইটো আপোনাৰ ছোৱালী পানীত ভহাই দিব এনেকুৱা দুৰ্ভাগ্য ছোৱালী আপোনাৰ জন্ম লৈছে আপোনাক ৰাখি লাভ নাই আপোনাক দুখ কষ্টহে দিব গতিকে পানীত ভহাই দিয়াই ভাল এনেকৈ কৈছিল যদিও কথা শুনাত ভাল আছিল কিন্তু গণকৰো কথাখিনি যৌৱনকালত ফল দিছে যদিও কিন্তু ইমান ভহাই দিব পৰা পানীত ভহাই দিব লগা নহয় তেওঁ বহুত যন্ত্ৰণা পালে যৌৱনকালতে বৈধব্য পালে বিধৱা হ'ল আৰু তথাপিও ইমান দুখ যন্ত্ৰণা নেওচিও তেওঁ সাহসেৰে আত্মবিশ্বাসেৰে আগুৱাই গ'ল আৰু আগুৱাই গৈ তেওঁ এনেকুৱা সাহিত্যিক হ'ল একেবাৰে ভাৰতৰ সাহিত্য জগতত এটা ফুটা তৰা হৈ ৰ'ল লাগে মাথো আত্মবিশ্বাস সাহস ত্যাগ এইবিলাক গতিকে আজিকালি মামণি ৰয়ছমৰ কিতাপ সকলোৱে পঢ়ে আৰু ভাল পায় আৰু এনেকুৱা উচ্চ মানদণ্ডৰ কিতাপ ক'তোৱেই নাই গতিকে মামণি ৰয়ছমৰ এনেকুৱা গাভৰু কালতেই বিধৱা হোৱা ছোৱালীজনী এনেকৈ যে আগবাঢ়ি যাব সপোনতো অগোচৰ বহুতে হতাশগ্ৰস্ত হৈ তল পৰি থাকিল হৈ কিন্তু আজি মামণি ৰয়ছম গোস্বামী সৎ সাহস আৰু আত্মবিশ্বাসেৰে আগুৱাই গৈছিল ইমান যন্ত্ৰণা সহ্য কৰিও গতিকে তেওঁৰ নাম আমি ল'বই লাগিব আৰু আমাক তেনেকুৱা মামণি ৰয়ছম লাগে আৰু তেনেকুৱা দুখ সহ্য নেওচি জীৱনৰ সফল বাটত আগবাঢ়ি যোৱা আমাক ল'ৰা ছোৱালী লাগে এতিয়া গতিকে কিছুমান যন্ত্ৰণা হ'লে হতাশগ্ৰস্ত হ'লে হতাশ হৈ নাথাকিবা তোমালোকেও তেনেকৈ আগবাঢ়ি যাবা আৰু সফল হ'বা আৰু তোমালোকে তেতিয়া ভগৱানৰ আশীৰ্বাদ পাবা আৰু তোমাক ভগৱানে আগবাঢ়ি লৈ যাব লাগিব মাত্ৰ আমাৰ পবিত্ৰ হৃদয় আত্মবিশ্বাস সাহস গতিকে এই কথাটো যদি তোমালোকে শুনি ভাল পালা তেনেহ'লে লাইক কৰিবা আৰু হৃদয়ংগম কৰিবা মইনাহঁত আজিলৈ আহিছোঁ